নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো মই এটা ভিডিঅ' মাজলে আৰু আপোনালোকে চাই আছে আছামিজ ধামাকা ব্লগ। আৰু এই ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে, কোনো যাতে গাত পাতি নলয়। বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰো। আরে মোক দেখি জ্বলাবৰ কৈছো খেলা মই তহঁতক জ্বলাবৰ কাৰণে আহিছো বে। আৰে কেলা তই জ্বলোৱা যদি মই মুটি দিম চাপৰি চালা। আজিকালি ছোৱালী সেই ডাঙৰ ডাঙৰ ৰবাব টেঙাকেইটা দেখাই দিয়ে কাৰণে সকলোৱে ভাইৰেল কৰে। আমি নেদেখাৰ কাৰণে আমাক ভাইৰেল নকৰে নি? আমাকো ভাইৰেল কৰাব ন। বাইদেউ আপোনাৰ দেখোন ডাঙৰ ডাঙৰ ৰবৰ টেঙা কেইটা নাই। আপোনাৰ ৰবৰ টেঙাৰ ঠাইত নেমু টেঙা দুটাহে আছে। আপুনি মোৰ ওচৰলৈ আহি যাব, আপোনাৰ নেমু টেঙাৰ ঠাইত মই ৰবৰ টেঙা দুটা ভৰাই দিম। সেই হ'বলগীয়া মানুহজন, তোমাক কৈছো শুনা, এদিন মই মেলি দিম আৰু তুমি সোমোৱাই দিবা হা। মই সোমোৱাই দিম দিয়া। শুনা আকৌ, মই কিন্তু বস্তাত ধান ভৰোৱাৰ কথাহে কৈছো, বেলেগ একো নাভাবিবা। আবে ব্ৰ তই এটাই কথা শুনা বে, মোক ৰস কৰি হলে তই আপ, মই তোৰ ঠাই ওপৰৰ বাপ বে। তোক ৰ'জ কৰি আমি হৈছো আপ। অকে ৱা 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 ৱা। তোক ৰ'জ কৰি আমি হৈছো আপ। ফাৰ্ষ্টত একেলগে দেখিলো নেউল আৰু সাপ।